हेलो फ्रेंड्स आपनालोक सकलोके मोर अन्य एटा नतुन भिडिओলৈ स्वागतम जनाइछु आशा करू आपनालोक सकलो भाले আছে আৰু আমাৰো বৰ্তমান ভালে আজি মই আপোনালোকৰ বাবে লৈ আহিছো আমাৰ কলিজাকনৰ অন্নপ্ৰসন্নৰ ভিডিওটো আসলতে আমি অন্নপ্ৰসন্ন মানে দুদিনেই কৰা হল কিয়নো প্ৰথম যোনদিনাখন কৰিছিলো সেইদিনা অন্নপ্ৰসন্নৰ দিন আছিল সেইকাৰণে আমি পায়স অকণ দি যোৰহাটৰ ভাড়া ৰুমতে অলপকৈ নিয়ম কৰি থৈছিলো আৰু পাছত যোৰহাটতে সৰুকৈ আৰু এনে অফিচৰ ষ্টাফ আৰু ঘৰৰ মানুহখিনিৰ সৈতে আমি নিয়ম কৰিছিলোঁ গতিকে বলক আজিৰ এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়াই দিওঁ ভাড়া ৰুমত যিহেতু ইমান ঠাইও নাই গতিকে আমি ৰুমতে অলপকৈ আৰু নিজেই সজাবলৈ চেষ্টা কৰিছিলোঁ বাকী এইফালে চবেই নিজে নিজৰ কামত লাগি আছে আৰু আমাৰ এই কলিজাখন দেখিছেনে ধুনীয়াকৈ খেলি আছে যিহেতু সেইদিনাখন বহুত গৰমো আছিলে সেইকাৰণে অলপমান চৰবতো বনাই দিয়া হৈছিলে আৰু চাহৰ ব্যৱস্থা কৰা হৈছিল যদিও চৰবতৰো ব্যৱস্থা কৰা হৈছিল গতিকে সকলোৱে মিলি এই চৰবতখিনি বনাই থকা হৈছে আৰু তলত যিহেতু বনোৱা কামখিনি চলি আছে ঘৰৰ মানুহখিনি আসলতে বনাইছে এওঁৰ লগৰে এজনে সহায় কৰি দিবৰ কাৰণে আহিছে তলৰ মানে যেহেতু ঠাইডোখৰ অলপমান বহল গতিকে তলতে বনোৱা মেলোৱা ব্যৱস্থা কৰা হৈছে খোৱা মেলা সকলোখিনি তলতে কৰা হৈছে আৰু এয়া বনাই থকা হৈছে আৰু সকলোৱে লাগি মেলি ইফালে মানুহ মানে আহিছে ইমান মানুহ বেছি মতা হোৱা নাই যদিও যিকেইজনে মাতিছিল বাৰু আহিবলৈ আহিছে আচলতে কিন্তু মই মানে ওলোৱাই নাই ইমানেই বেছি গৰম হৈছে গতিকে ভণ্টিয়ে পটাপট মোক অলপমান আৰু উলিয়াই মেলি দিছে গতিকে মই ওলাই মেলি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকক